লকডাউন চলি থকাৰ সময়ত কলগাছিয়াৰ গুনিয়ালগুৰি নিবাসী জ্যেষ্ঠ নাগৰিক চাহেব আলী আৰু বৰবিঠা আৰক্ষীৰ মহানুভৱতা। লকডাউনৰ বাবে খাদ্য সংকটত পৰা লোকৰ ঘৰে ঘৰে গৈ বিতৰণ কৰিলে খাদ্য সামগ্ৰী। কাৰ নাম দিছে ওটা কাট গো আচ্ছা বাক্কার বাগলা না ये কলগাছিয়াৰ গুনিয়ালগুৰি নিবাসী জ্যেষ্ঠ নাগৰিক চাহেব আলী ডাঙৰীয়াই লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি আৰু লকডাউনৰ কাৰণে যিসকল গৰীব মানুহ দিন হাজিৰা কৰি খোৱা মানুহ তেখেতসকল ঘৰৰ পৰা ওলাব পৰা নাই, অৰ্থনৈতিকভাৱে তেখেতসকল জৰুলা হৈ পৰিছে আৰু খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে। আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি চাহেব আলী ডাঙৰীয়াই কিছু খাদ্য সামগ্ৰী গৰীব দুখীয়া মানুহলৈ বিতৰণ কৰি আছে। বৰবিটা আৰক্ষী চকীৰ তৰফৰ পৰা লকডাউনৰ সময়ত কিছু দুখীয়া ব্যক্তিক আমি কিছু খাদ্য সামগ্ৰী যোগান ধৰি আছোঁ, কিনি পাইছোঁ। আমাৰ বৰবিটা আৰক্ষী চকীৰ অন্তৰ্গত জাৰেলিপাম, ৰামপুৰ, বনভোগী, বালাগাঁও, শুদ্ধকুচি বিভিন্ন ঠাইত আমি খাদ্য সামগ্ৰী যোগান ধৰি আছোঁ। কি দি আছে আপোনালোকে? আমি চাউল, দালি